Hey guys, assalamu alaikum. Myself Mobisuddin and welcome to my another vlog video. তো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এখন নতুন vlog video লৈ। তো আজিৰ এই ভিডিঅ'খন অলপমান বিতিগৰ মানে আজি ভিডিঅ'খন অলপমান স্পেশাল মোৰ বাবে মানে মই আজি বহুতে আনন্দিত তাৰ কাৰণে আপোনালোকে থাম্বনেল চাই মানে ভিডিঅ'ৰ থাম্বনেল চাই আপোনালোকে গম পাই গৈছে তো আজি কি ওপৰত ভিডিঅ'খন হ'ব গৈ আছে। তো গাইজ আজি মোৰ হাতত আহি পৰিছে গুগল এডচেন্স লেটাৰ। তো এই লেটাৰৰ কাৰণে মানে গুগল এডচেন্সৰ বাবে মই যোৱা প্ৰায় 5-6 মাহ ধৰি মানে অপেক্ষা কৰি আছিলোঁ। আজি ফাইনেলি মোৰ হাতত আহি গ'ল গুগল এডচেন্স। তো আপোনালোকৰ এটা নহয় দুটা এডচেন্স আহি গ'ল মোৰ হাতত। কি ক'ম মানে এইটোৰ কাৰণে যে মোৰ কিমান যে হৈছে মই দৌৰিছোঁ এইখনৰ পিছত মানে ক'ত যোৱা নাই। আৰু এডচেন্স যিটো পিন তো এডচেন্স পিনৰ কাৰণে মই বহুত মানে দৌৰিছোঁ মানে কি ক'ম কিমানজনৰ ওচৰত গৈছোঁ যে এইটো এডচেন্সৰ কাৰণে। তো মই ক'তো বিচাৰি পোৱা নাই। তো আজি ফাইনেলি পাই গ'লোঁ গুগল এডচেন্স। তো কি ক'ম তো আপোনালোকক জনাই আছোঁ এইটো মই কিহৰ মাধ্যমে পালোঁ আৰু কেনেকৈ পালোঁ। কথা হ'ল যে মই 2020 চনৰ পৰা ইউটিউবত লাগি আছিলোঁ আৰু কাম কৰি আছিলোঁ। তো মই এটা দুটা চেনেল মানে মনিটাইজেশ্যন কৰিছিলোঁ। তো কৰাৰ পিছত কি হ'ল যে মোক মনিটাইজেশ্যনখন অন কৰি দিলে। দিয়াৰ পিছত যিটো এডচেন্স পিন তো সেইটো মোক এটা সময় নিৰ্ধাৰিত কৰি দিলে যে এইখিনিৰ ভিতৰত পিনখিনি দি আপোনাৰ ভেৰিফাই কৰিব লাগিব। তো মই সেইখিনি তো মানে সময় পাৰ কৰিলোঁ। এবাৰ পাৰ কৰাৰ পিছত মানে গুগল এডচেন্স নাহিলে। তাৰপিছত মই চেষ্টা কৰিলোঁ আকৌ ৰিচেণ্ট মাৰি আকৌ চেষ্টা কৰিলোঁ তাৰপিছতো নাহিল। মই এডচেন্সৰ পিন যিখিনি আছে পিন মানে এড্ৰেছ ফোন নম্বৰ সকলো মানে সলনি কৰি দিলোঁ তাৰপিছতো নাহিল। তাৰপিছত এনেকৈ চেষ্টা কৰোঁতে ফাইনেলি তৃতীয় সময় যিটো মানে ফাইনেলি মোৰ হাতত আহি পাই গ'ল। তো কি ক'ম তো আপোনালোকেও মানে চেষ্টা কৰি থাকক তো ফাইনেল পাই যাব। আৰু যদি তিনিবাৰৰ মূৰতো যদি আপোনালোকৰ যদি নাহে তেনেহ'লে আপোনালোকে জিমেইলৰ জৰিয়তে ভেৰিফিকেশ্যন কৰিব পাৰিব। যিয়ে নহওক আজি আছিল এইখনত ভিডিঅ'। তো যিয়ে নহওক আজি বহুতে ভাল লাগি আছে কিয়নো ইমান দিন পৰা কাম কৰি আছোঁ এই গুগল এডচেন্সৰ মানে ইউটিউবত কাম কৰি আছোঁ এডচেন্সৰ কাৰণে বাৰ মানে ৰখি গৈছিলোঁ মানে আজি কি ক'ম। তো যিয়ে নহওক মোৰ ইউটিউবত ডলাৰ কিছুমান অলপ জমা হৈছে। তো এটা পিনটোন দি কিনে এতিয়া ভেৰিফাই কৰি ল'ম। তো গাইজ সকলোকে ধন্যবাদ ইমানকৈ মৰম আৰু ছাপৰ্টৰ দিয়াৰ কাৰণে। তো এইখিনি আছিল ভিডিঅ'। ধন্যবাদ। জয় অসম।